হাই বন্ধুসকল, এই আমাৰ সৰিয়হ প্ৰায় 3 বিঘামান হ'ব। ইমান নৰম হোৱা নাই, ভালেই হৈছে। ৱাহ, কি ডাঙৰ ডাঙৰ হৈছে বেহাৰ সৰিয়হ, মজা হৈছে দেই। এইখিনি আলু আছিলে, আলুখিনি ঠিক হোৱা নাই, সহায় খাই থাকে। এইখিনি তুলিব হৈছে, আৰু 4-5 দিনৰ পাছত তুলিব লাগিব। আলু আছিলে 2 কঠা, তাত নাই আলু, ইমান ঠিক হোৱা নাই। সহায় নষ্ট কৰিছে, এইবিলাক সহায় খাইছে, সহায় খাই নষ্ট কৰি দিছে। এইবিলাক ফুল সৰি আছে, আৰু 15 দিনমান পাছত তুলিবলৈ হ'ব। এইবিলাক চাই লওক, ধুনীয়া বেহাৰ সৰিয়হ হৈছে। এইটো প্লেটত কমেও 6 বিঘামান আছে। সৰিয়হ ভালেই হৈছে, যিহেতু পানী চানীৰ ব্যৱস্থা নাই। কষ্টৰ ফল হৈছে, আৰু কৃষকে খাব খুলিব, তেল কিনিব নালাগে। ওখ হৈছে সৰিয়হ, ধুনীয়া হৈছে। এইবিলাক ধুনীয়া হৈছে, একালৈ পৰি গৈছে, এইবিলাক পৰি গৈছে, এইবিলাক ধুনীয়া হৈছে।